হেল্ল' এভৰিৱান, নতুন এটা দিন আৰু নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজি বৃহস্পতিবাৰ, এওঁ ঘৰত আছে, মানে এওঁ আজি ছুটি লৈছে। আৰু তেওঁ ঘৰত থাকোঁতেই মানে মই অকণমান সময় উলিয়াই পিনে এই খিৰিকীবোৰ অকণমান চাফা কৰি দিছোঁ। তেল লাগি গোটেই কলা পৰি আছে। আৰু আমাৰ আলফুলক দেখিছে ন, অকল বাহিৰতে থাকিব লাগে, খোজকাঢ়িব জনা হোৱাৰ পৰা বাহিৰলৈ ওলাই যায় খোজকাঢ়িবলৈ তাই। এয়া দেউতাকৰ আজি পাল আৰু তাইক ৰাখি থকাৰ। আৰু এয়া মই গা পা ধুই মেলি আহি পাকঘৰত বনাইছোঁহি আমাৰ কাৰণে খোৱা বোৱা। সোনকালে বনাই দিছোঁ কাৰণ আলফুলকো আমাৰ খুৱাই দিওঁ, গতিকে সোনকালে ভাতবোৰ বনাই ৰেডি কৰি থৈ দিলে তাই যেতিয়াই আৰু আপোনালোকে অকণমান আগতে দেখিলে চাগে ক্লিপ এটা দেউতাকে আঙুলি এটাত টেপ মাৰি থকা। আচলতে ৰাতিপুৱা মই বনাই দিব ক'লোঁ এওঁ ঘৰত আছে যেতিয়া আলফুলৰ কাৰণে কিবা এটা বনাই দিয়ে খাবলৈ বুলি। এওঁ পাকঘৰলৈ গ'ল চুজি বনাবলৈ। চুজি বনোৱা বাদেই নিজৰ হাতো কাটাই ল'লে, লগতে ডাঙৰ ঘি টেমা এটা আছিলে সেইটো ভাঙি দিলে, গ্লাছৰ আছিলে যে। এনেকুৱাই আৰু উপায় নাই, মতা মানুহবিলাক যে কিবা এটা কৰিব গ'লে কিবা নহয় কিবা এটা গড়বড় কৰে। মই সেইকাৰণে বাদেই দিওঁ, নালাগে তুমি, ময়ে কৰিম বুলি। আৰু আমি দুপৰীয়া ভাত চাত খোৱাৰ পিছত ওলাইছোঁ এয়া বজাৰলৈ যাবলৈ বুলি। আৰু এওঁ লেপটপত কিবা কাম আছে এৰাই নাই কৰি আছে। আৰু এইটো বাৰ্থডেৰ ফ্ৰকটো আলফুললৈ আনি দিছিলোঁ যে, সেয়া মই তাইক পিন্ধাই দিছোঁ। কিন্তু ফ্ৰকটো মানে তাই আজি সৈতে 2 দিন পিন্ধিছে, এতিয়া মানে অকণমান টাইটেই হৈছে আৰু। সেয়া তাইক মই উলিয়াই মেলি ৰেডি কৰি ময়ো ওলাই মেলি ৰেডি হৈ আছোঁ, কিন্তু এওঁ কাম শেষেই হোৱা নাই, কৰি আছে। তথাপিতো আৰু একদম জোৰ কৰি মেলি বন্ধ কৰাই মেলি ওলাবলৈ দিলোঁ। এয়া ওলাই মেলি ৰেডি হ'লোঁ আমি। আচলতে মাহিলী যিখিনি আমাৰ গ্ৰচাৰী শ্বপিং হয় এই তালৈ যাওঁ আৰু। দিনতে ওলাইছোঁ কাৰণ আজিকালি সন্ধিয়া তাইক ওলাই যাবলৈ অকণমান দিগদাৰ পাওঁ, কুঁৱলী চুঁৱলী পৰি থাকে, ঠাণ্ডা হয় বুলি। সেইকাৰণে দিনতে গৈছোঁ। আচলতে মাহেকীয়া বজাৰ বুলি নহয়, মাজৰ মাহতে শেষ হয়, পাছত আকৌ কিনিব লগা হয়গৈ। তথাপিতো ওলালোঁ, এয়া আহিলোঁ। আৰু মানে মিষ্টাৰক মানে বজাৰলৈ অকলে পঠালে কি কৰে, কিবা নহয় কিবা এটা মানে গড়বড় কৰি আহে, মানে কিবা আনিব গ'লে কিবা আনে, তেনেকুৱা কিবা কিবি কৰে। মানে মোৰ পচন্দৰ নহয়, যিখিনি মোৰ পচন্দৰ বস্তু সেইখিনি মই নিজে চাই মেলি আনিবলৈ মই ভাল পাওঁ। সেইটো কাৰণে মই প্ৰায় লগত বজাৰলৈ যাওঁ আৰু এওঁ অকলে নাযায়, মোক লৈ যায়। মানে যিখিনি মোৰ বস্তু পচন্দ লাগে সেইখিনি ল'বলৈ দিয়ে। পাছত আকৌ মই পেকপেকাই থাকোঁ বুলি কৈ থাকে, নিজে লোৱা, তোমাক কি লাগে বুলি, পাছত মোকে কৈ থাকিবা বুলি। সেইটো কাৰণে প্ৰায় মই যোৱা হয় বাৰু। আৰু যিখিনি বস্তু লাগে সেইখিনি লৈছোঁ, কাৰণ এওঁ বেলেগ বিস্কুট খায়, মই বেলেগ বিস্কুট খাওঁ, আলফুলৰ কাৰণেও বেলেগ বিস্কুট আনি দিছোঁ। তেনেকৈয়ে বজাৰবিলাক কৰা হয় আচলতে। আৰু বজাৰ কৰি মেলি আমি তাৰপৰা ওলালোঁ। বৰ মানে দেৰি নহ'ল বাৰু, মানুহ চানুহ ইমানো নাছিলে, সোনকালে আহি পালোঁহি। আৰু আমাৰ তাই ৰাস্তাতে শুই গ'ল। আৰু এয়া আমি আহি পোৱাৰ পিছত এওঁৰ কাৰণে বেণ্ডেজো লৈ আহিলে দেই, ৰাতিপুৱা টেপ মাৰি আছিলে যে, হাতখিনি দকৈ অকণমান কাটিলে বাৰু। এইখিনি আহি পাই তেওঁ মানে বেণ্ডেজখিনি মাৰি লৈছে প্ৰথমতে। উপায় নাই আৰু, মানে কিবা এটা কৰিব গ'লে কিবা নহয় কিবা এটা কৰেই আৰু, মানে মই সেইকাৰণে নকৰিবলৈ কওঁ মানে। আৰু এফালে মই বস্তু এটা উলিয়াবলৈ দি আছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু কি বস্তু। আৰু এয়া মই আগতে আপোনালোকক দেখাইছোঁ চাগে, এইটো যে ফাৰ্মেণ্টেড মিল্কটো যে, এইটো খাই মোৰ বিৰাট ভাল লাগে বুলি আজিয়ে লৈ আহিলোঁ কেইটামান। তাকে তেওঁ উলিয়াই দি আছে, মই বোলো ইয়াক খাই লওঁ, খাই পিনেহে মই শান্তি পাম বোলো, কাৰণ মই বহুত দিন খোৱাও নাই এইখিনি। আৰু তাৰপিছতে মই আলফুলক বিচনাত এনেকৈ শুৱাই দিলোঁ, শুৱাই এওঁক ৰাখিবলৈ দিলোঁ। ৰাখি পিনে মই এইফালে গ'লোঁ ইটো ৰুমলৈ ভিডিঅ' এডিট কৰিবলৈ বুলি, কাৰণ তাই শুই থাকোঁতে মই যেতিয়া টাইম পাওঁ সেইখিনি কৰি লওঁ আৰু। আৰু এয়া সন্ধিয়া সময়ত তাই শুৱাৰ পৰা উঠিলে, তাইক এয়া খাবলৈ দিছোঁ মুড়ি কেইটামান। এইখিনি তাই এটা এটাকৈ উঠাই খাই থাকোঁতে মানে তাই টাইম পাছ হৈ যায়, মই কাম কৰিবলৈ মানে চান্সটো পাওঁ আৰু। আৰু আনফালে আমাৰ কাৰণে বনাই লৈছিলোঁ ব্লেক কফি, লগতে বিস্কুট, চীজ বল এইবিলাক লৈ লৈছোঁ আৰু হাজবেণ্ড আৰু মই। এইফালে দি দিছোঁ চেনি নোহোৱাকৈ ব্লেক কফি একাপি খাই লৈছোঁ। এইকেইদিন গাখীৰ চাহ এভইড কৰি আছোঁ, নহ'লে গাখীৰ চাহৰ নিচা হৈ গৈছিলে মাজতে মোৰ, গাখীৰ চাহ নহ'লে থাকিবই নোৱাৰিছিলোঁ তেনেকুৱা। এতিয়া মানে মাহত এবাৰ দুবাৰ কেতিয়াবা খোৱা হয়, একেবাৰে এৰি দিছোঁ বুলি ক'ব নোৱাৰি বাৰু, কিন্তু বহুত কমকৈ খোৱা হ'লোঁ, মানে কেতিয়াবাহে খাওঁ তেনেকৈ। তাৰপিছত এইখিনি খাই মেলি আৰু মই চিধা ভাত বনাবলৈ আহিলোঁ। আৰু এইফালে মই তাইৰ কাৰণে অকণমান ফ্ৰাইড ৰাইচ বনাই দিওঁ বুলি যি আছিলে পাচলি সেইখিনি দি দিছোঁ। প্ৰায় মানে তাইক মই চব বস্তু দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইফালে মই আমাৰ কাৰণে ভাজি বনাবৰ কাৰণে কাটি আছোঁ বেঙেনা, মায়ে যে দি পঠাইছিলে বেঙেনাকেইটা দীঘল দীঘলকৈ, সেইখিনি। আৰু এওঁ বজাৰৰ পৰা আহিলে আকৌ সন্ধিয়া ডিম চিম কিবা আনিবৰ কাৰণে সেউজীয়া শাক পাচলি তাইক খুৱাব চেষ্টা কৰি আছোঁ, গতিকে লৈ আহিছোঁ পালেং চালেং, ব্ৰকলি চ্ৰকলি এইবিলাক। আৰু ৰাতি বাৰু খোৱা নাই বাৰু, এয়া ফ্ৰাইড ৰাইচ কৰি দিলোঁ, কিন্তু তাইক খোৱাতকৈ মানে লেতেৰা বেছি কৰে আৰু নিজে খাবলৈ বিচাৰে। আৰু আমিও ৰাতিলৈ ভাত চাত খাই শুই গ'লোঁ। আৰু আজিৰ ব্লগটো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে ভাল পালে। বাই।